হৃদয়ংগমৰ আজিৰ বিষয়টো অলপ বেলেগ। বিষয় মানে আচলতে মোৰ পুৰণি প্ৰকাশিত লেখা এটা আজি পাঠ কৰিম। আচলতে কিবা কাগজ পত্ৰ বিচাৰি থাকোঁতে মোৰ আগৰ প্ৰকাশিত লেখা কিছু ওলাল, মানে উদ্ধাৰ হ'ল আলমাৰীৰ ভিতৰত। মই এই ক্ষেত্ৰত মোৰ অলপ বেছি বৰ চিজিল নহয়, তথাপি তাৰ মাজত কিবা কিবি পুৰণা বস্তু ক'ৰবাত ওলাই যায়। এইখন পালোঁ 2008 চনত জনসাধাৰণ কাকতখনৰ দেওবৰীয়া যিটো পৰিপূৰিকা আছিল এখন ইত্যাদি নামৰ, তাত কাভাৰ ষ্টৰি বনাইছিল মোৰ লেখা এটা। অৱশ্যে কাভাৰ ষ্টৰি কিয় বনালে এই লেখাটো সেইটো তেওঁলোকে জানে। মই লেখা এটা দিছিলোঁ, ইমান উৎকৃষ্ট বা চিৰিয়াছ লেখা নাছিল, অলপ ৰসাল আছিল। তথাপি কিবা কাৰণত সেই সময়ত তেওঁলোকে ইত্যাদিৰ কাভাৰ ষ্টৰি মানে কাভাৰ আৰ্টিকল হিচাপে এইটো প্ৰকাশ কৰিলে। ভাবিলোঁ আপোনালোকক আগত এইটো পাঠ কৰোঁ, অলপ মনোৰঞ্জন পাব। বিষয়টো আপোনালোকৰ দৃষ্টিৰে কি সেইটো চিন্তা কৰি জনাব পাৰে। অৱশ্যে 2008 চনত লিখা এটা মোৰ অভিজ্ঞতাৰ পৰা বৰ্ণনা কৰা এটা লেখা আছিল। এতিয়াও বিষয়টো অলপ হ'লেও প্ৰাসংগিক, গতিকে ভাবিলোঁ আগবঢ়াব পাৰি আপোনালোকৰ বাবে। মই পাঠ কৰি দিছোঁ মহানগৰীয় পাৰ্ক প্ৰেম ইত্যাদি। বিষয়টো আৰম্ভ কৰোঁ এটা সৰু অভিজ্ঞতাৰে। অৱশ্যে নকলেও হ'ব যে সমগ্ৰ লেখাটো মোৰ কিছু নিজা অভিজ্ঞতালব্ধ অনুভৱহে। কাৰো স্বাধীনতাত আঘাত দিয়া বা কোনো বিতৰ্কৰ সূচনা কৰাৰ উদ্দেশ্য নাই ইয়াত। মানুহভেদে এই বিষয়ৰ চিন্তা আৰু অনুভৱৰ পাৰ্থক্যও স্বাভাৱিক। এমাহমান আগৰ ঘটনা। গুৱাহাটীৰ চিটি বাছৰ ইচ্ছাকৃত হেমাহি আৰু যান জঁটৰ বাবে অনিচ্ছা সত্ত্বেও অলপ বেছি পইচা ভাঙি ট্ৰেকাৰ এখনত যাত্ৰা কৰিছোঁ। মোৰ পিছফালৰ ছিটত দুজন হিন্দীভাষী লোক, এজন বোধহয় আগৰে পৰা গুৱাহাটীত থকা আৰু আনজন নতুনকৈ অহা। পুৰণিজনে নৱাগত গুৱাহাটীৰ আওভাও নোপোৱাজনক গুৱাহাটীৰ ঠাইবোৰৰ চিনাকি কৰি দি গৈছে। এনেতে গাড়ী গৈ দীঘলীপুখুৰীৰ সন্মুখভাগ পালে। পুৰণিজনে নতুনজনক দীঘলীপুখুৰীৰ বৰ্ণনা দিলে হিন্দীতে। অৱশ্যে ভদ্ৰলোকে বাওঁফালে থকা ৰবীন্দ্ৰ ভৱন, জিলা পুথিভঁৰাল আদি দেখুৱাবলৈ পাহৰি গ'ল। পুৰণি গুৱাহাটীয়াই ক'লে, এইটো দীঘলীপুখুৰী আৰু লগতে পাৰ্ক। প্ৰেমিক প্ৰেমিকাবোৰ ইয়াত বহে, কথা পাতে, নাও চলায়। নতুন গুৱাহাটীয়া আচৰিত হৈ, কেৱল প্ৰেমিক প্ৰেমিকা? অকলে গ'লে সোমাব দিয়ে নে নিদিয়ে? পুৰণি গুৱাহাটীয়া, দিয়ে। অকলে বা বন্ধু পৰিয়াল লৈ যাব পাৰি, কিন্তু বেছিকৈ প্ৰেমিক প্ৰেমিকাহে আহে। সন্ধিয়া পাৰ্ক ভৰ্তি হৈ যায় ডেকা গাভৰুৰে। দীঘলীপুখুৰীৰ চিনাকি পৰ্ব শেষ হ'ল কি নহ'ল, গাড়ী গৈ কাছাৰী পালে, তাতো এখন পাৰ্ক, আকৌ চিনাকি পৰ্ব। পুৰণি গুৱাহাটীয়া, এইখন কাছাৰী পাৰ্ক। ভদ্ৰলোকে হয়তো নামটো পাহৰি গ'ল। নতুন, ইয়াতো প্ৰেমিক প্ৰেমিকাই আহে নে অন্য? পুৰণিজনে গম্ভীৰ সুৰত ক'লে, এইখনত প্ৰেমিক প্ৰেমিকাৰ লগতে পৰিয়াল, সৰু ল'ৰা ছোৱালী চব আহে। ইত্যাদি কিছু মন্তব্য। অৱশ্যে মোৰ গন্তব্যস্থান পাণবজাৰ পোৱাত মই নামি গ'লো বাবে অভিজ্ঞ গুৱাহাটীয়াৰ বাকী থকা অন্য বহুকেইখন পাৰ্কৰ বিষয়ে কৰা মন্তব্য শুনিবলৈ নোপোৱাৰ দুখ থাকি গ'ল। ওপৰৰ ঘটনাটোত প্ৰথমতে মোৰ ভিতৰি বেছ হাঁহি উঠিছিল যদিও পিছত ই মাজে সময়ে মনলৈ অহা কিছু কথা আকৌ এবাৰ ভাবিবলৈ সুযোগ দিলে। মহানগৰীৰ পাৰ্কবোৰৰ বিষয়ে সাধাৰণতে মানুহৰ ধাৰণা আৰু পাৰ্কত চলি থকা ঘটনা কিছুমানৰ চাক্ষুষ অভিজ্ঞতাই মগজুত টোকৰ মাৰি গ'ল। তাকেই প্ৰকাশ কৰাৰ উদ্দেশ্যৰে এই পাতনি। পাৰ্ক মানে কি বুজো আমি? অৱচেতনভাৱে হ'লেও পাৰ্কৰ লগত প্ৰেম শব্দটো আহি যায় নেকি আমাৰ মনত? ডেকা গাভৰুৰ প্ৰেমালাপৰ ঠাইহে নেকি পাৰ্ক? অৱশ্যে আমি যিয়ে নাভাবোঁ বা নুবুজো, বাস্তৱত গুৱাহাটীৰ প্ৰায়বোৰ পাৰ্ক কেৱল প্ৰেমস্থলী হিচাপে পৰিগণিত হ'ব ধৰিছে। ই এটা অলিখিত নিয়ম, ই এটা
অলিখিত নিয়ম যে ল'ৰা ছোৱালীবোৰ প্ৰেম কৰিবলৈহে পাৰ্কলৈ যায়। কথাটোত 100% সত্যতা নাই বোধহয়। এই যে পাৰ্ক আৰু প্ৰেমৰ ধাৰণাটো, ইয়াৰ বাবে কিন্তু পাৰ্কবোৰৰ পৰিৱেশটোৱেই দায়ী। বহু প্ৰেমিক প্ৰেমিকাই চাগে ভাবি লয় যে প্ৰেম কৰাৰ বাবে নিৰ্মিত হৈছে পাৰ্কবোৰ, অন্যবোৰৰ স্থান নাই তাত। বহুতে এনেদৰে প্ৰেম লীলাত নিমগ্ন থাকে যে পাৰ্কবোৰ একোখন ৰাজহুৱা স্থান সেইটোকে হয়তো পাহৰি যায়। নে তেওঁলোকে পাৰ্কৰ ভিতৰ সোমালেই অসমৰ সমাজ সংস্কৃতিৰ বান্ধোন ছিঙি কোনো পশ্চিমীয়া দেশত খোজ দিয়া বুলি অনুভৱ কৰে। এতিয়া গুৱাহাটীৰ প্ৰায়বোৰ পাৰ্কত, বিশেষকৈ সন্ধিয়া সময়ত আলিংগনাবদ্ধ চুম্বনৰত যুৱক যুৱতীৰ দৃশ্য সহজলভ্য। পাৰ্কত সোমোৱা বা কাষেৰে পাৰ হৈ যোৱা বহুতৰ বাবে এইবোৰ চিনাকি ছবি। কথাটো হ'ল, যিবোৰ কাম আমাৰ সমাজত মুকলিকৈ বা ৰাজহুৱা স্থানত কৰা নহয় বা কৰিবলৈ সংকোচ হয়, সেই কামবোৰকে পাৰ্কৰ সৰু দেৱাল এখনৰ ব্যৱধানে কেনেকৈ ইমান সহজ কৰি তোলে? ইমানেই নিৰাপদ আৰু সুলভ নে এই পাৰ্ক প্ৰেম? আৰু কিছুদিন পিছত চাগে চিনেমাৰ নায়ক নায়িকাৰ দৰে ৰাস্তাই ঘাটেও প্ৰেম লীলা চলাব পৰা হ'ব এই অসমত। এনেতো কিছুমানৰ চাল চলন সাজ সজ্জা দেখি আমি ক'ত বাস কৰি আছো ভাবিব লগা হয় কেতিয়াবা। এইবোৰক বিশ্বায়ন নামৰ পশ্চিমীয় বতাহজাকৰ অপাৰ মহিমা বুলি ক'ব পাৰো নেকি? বৰ বেছি ঋণাত্মক দৃষ্টিৰে চোৱা হ'ল নেকি বাৰু এই পাৰ্কৰ প্ৰেম বিষয়টো? আচলতে মই পাৰ্কত প্ৰেমিক প্ৰেমিকাৰ প্ৰৱেশত আপত্তি বা বিৰোধিতা কৰা নাই। গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে তেওঁলোকৰ অধিকাৰ আছে আৰু দস্তুৰ মত তেওঁলোকেও সমানে পইচা দি পাৰ্কত প্ৰৱেশ কৰিছে। চৰকাৰৰ ঘৰলৈ কিছু অৰিহণা দিছে। অৱশ্যে পাৰ্কবোৰৰ প্ৰৱেশ মূল্যটো আৰু কিছু কম হ'লেই ভাল সকলোৰে বাবে। কথাটো হ'ল, তেওঁলোকৰ লগতে যে আন সকলোৰে শিশুৰ পৰা বৃদ্ধলৈ পাৰ্কত প্ৰৱেশ কৰাৰ আৰু তাত বহাৰ কথা পতাৰ অধিকাৰ আছে, সেইটোক অলপ সন্মান কৰিব জানিলে ভাল। পিছে মই সকলো প্ৰেমিক প্ৰেমিকাক অমাৰ্জিত আচৰণৰ দোষত দোষী কৰা নাই, কিন্তু তেওঁলোকৰ দৰে কিছুমানৰ বাবে যে পাৰ্ক সম্বন্ধে সাধাৰণ মানুহৰ ধাৰণাটো অৱনমিত হ'ব ধৰিছে, তাকেহে কৈছো। প্ৰেমৰ বিষয়টো অলপ ধনাত্মক দৃষ্টিৰেও চাব পাৰোঁ নিশ্চয়। হুলস্থুলীয়া মহানগৰী, সকলোৰে ব্যক্তিগত ব্যস্ততা, তাৰ মাজতে সময় উলিয়াই মনৰ মানুহজন বা মানুহজনীৰ লগত নিৰলে বহি অলপ কথা পতাৰ, সুখ দুখ ভাগ কৰাৰ বাবে এই পাৰ্কবোৰেই ভাল স্থান। শুদ্ধ প্ৰেমক সন্মান কৰিব পৰাটো এটা সভ্য জাতিৰ লক্ষণ। প্ৰেমিক প্ৰেমিকা লগ হৈ কিছু কথা পতাৰ ঠাইও যদি নোহোৱা হয়, প্ৰেম বাচি থাকিব কেনেকৈ? যান্ত্ৰিক মানুহবোৰক প্ৰকৃত মানুহ কৰি ৰাখিব কিহে? বৰ বেছি ৰক্ষণশীলতা এৰি তেওঁলোকৰ কথাও বুজিব লাগিব আমি। পিছে এইখিনি বুজিলেও আমি এইটোও বুজা উচিত যে পাৰ্কত বহা এহাল ডেকা গাভৰু প্ৰেমিক প্ৰেমিকা নহ'বও পাৰে, নহয়নে? এতিয়া গুৱাহাটীৰ পাৰ্ক আৰু প্ৰেমৰ স্থানৰ বিষয়ে অন্য কিছু চিন্তা। মহানগৰীত ইমানবোৰ পাৰ্ক থকা স্বত্তেও মোৰ ভাৱ হয় ই হিচাপতকৈ বহুত কম। আমি কাছাৰী উজান বজাৰ অঞ্চলৰ পৰা জালুকবাৰীলৈ হিচাপ কৰিলে হয়বাৰে কম কেইখন পাৰ্ক পামনে? তথাপি যেন প্ৰেমিকসকলৰ স্থানৰ অভাৱ। এনেই চলি যায় যদিও কিছুমান বিশেষ দিনত পাৰ্কবোৰৰ অৱস্থা চাব নোৱাৰা হয়। নেহেৰু পাৰ্কখন বাৰু বাদ দিলোঁ, সেইখনৰ বেৰবোৰ আঁতৰাই দিয়াৰ বাবে আৰু তাত পৰিয়ালসহ মানুহ বেছি যায় বাবে কথাটো সুবিধাজনক নহয়। দীঘলীপুখুৰী পাৰ্কত আবেলি দুই এটা শিশু যায়, খেলে, যদিও সন্ধিয়াৰ পৰা সেইখন প্ৰেম অধ্যুষিত অঞ্চল হৈ পৰে। ইফালে উজান বজাৰৰ ফালৰ পৰা যিমান নৈপৰীয়া পাৰ্ক আছে, আটাইবোৰ কেৱল প্ৰেমাঞ্চল বুলিহে ধৰা হয়। কিন্তু ইমান ডাঙৰ মহানগৰীখনৰ ইটোফালৰ বৃহৎ এলেকাটোত ক'তো এখন পাৰ্ক নাই। কথাটো বৰ ভাল হোৱা নাই। শেহতীয়াভাৱে শিলপুখুৰীৰ নিৰ্মাণ কেন্দ্ৰ দেখি তেনেকুৱা কিবা স্থান হ'ব বুলি অনুমান কৰিব পাৰি। গতিকে ঠাইৰ অভাৱত প্ৰেমিক প্ৰেমিকাবোৰ বৰ অসুবিধাৰ সন্মুখীন হৈছে বোধহয়। অৱশ্যে মাজত চিৰিয়াখানাৰ বটানিকেল গাৰ্ডেনখন আছে নহয়, সেইখনতো এতিয়া প্ৰেম গাৰ্ডেনহে হৈছেগৈ। তাত পিছে পাৰ্কবোৰতকৈও নিৰাপদ। কি নিৰল সেউজ পৰিৱেশ। তাৰ পিছত আৰু ক'ত ঠাই আছে?
শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যান আৰু বালাজী মন্দিৰৰ উদ্যান। আৰু ক'ত? উপায় নাই। ঠাইৰ অভাৱত বশিষ্ঠ মন্দিৰৰ শিল, কামাখ্যা মন্দিৰ, শুক্লেশ্বৰ মন্দিৰৰ নদীৰ ফালৰ চিৰিকেইটা, গীতা মন্দিৰ, শ্যাম মন্দিৰ সকলোতে প্ৰেম। আনকি চানমাৰীৰ ফ্লাইঅভাৰখন যে তাতো। তাত মাজে মাজে পুলিচবোৰে আহি দিগদাৰ দিয়ে। মাজতে শুনিছিলোঁ কোনো পাৰ্কৰ পৰাও হেনো পুলিচে কেইহালমান প্ৰেমিক প্ৰেমিকাক ধৰি নিছিল। বৰ বেয়া কথা। স্বাধীন দেশত এনেকুৱা। সেয়েহে চৰকাৰ যন্ত্ৰটোৱে এই ক্ষেত্ৰত কিছু মন দি আৰু কেইখনমান নিৰাপদ প্ৰেমোদ্যান নিৰ্মাণ কৰি ৰাইজৰ সেৱা কৰি নিজৰ লগতে দালাল ঠিকাদাৰ আদিৰ উপাৰ্জনৰ পথটো মুকলি কৰা ভাল। এটা কথা উল্লেখ কৰা ভাল, আমাৰ আলোচনালৈ নাহিলেও গুৱাহাটীত আজিকালি প্ৰেমৰ স্থান হিচাপে ৰেস্তোৰাঁ, কফি হাউচ, বাৰ, ডিস্কো ইত্যাদিৰ সংখ্যাও বাঢ়ি গৈ আছে। হ'লেও পাৰ্কৰ দৰেতো নহয়। পাৰ্কৰ প্ৰেমৰ কথা হকে বিহকে বহু গালো, নহয় জানো? এতিয়া বেলেগ এটা অভিজ্ঞতাৰ কথা উল্লেখ কৰোঁ। মোৰ লগতে আন বহুতৰে পাৰ্কৰ কাষেদি পাৰ হৈ গ'লে এটা পৰিঘটনা চকুত পৰাটো খাটাং। প্ৰায়কেইখন পাৰ্কৰ বাহিৰ ফালে আমি দেখোঁ কিছুমান মানুহ, বেকেটত ডেকা, আলহীয়া, বৃদ্ধ, বেৰৰ ফাকেৰে ভিতৰ ফালে বৰ মনোযোগেৰে জুমি চাই থাকে, যেন কোনো শিশুৰ হাতত নতুনকৈ বাইনকুলাৰ এটাহে পৰিছে। তেওঁলোকে ইমানেই নিমগ্ন হৈ লক্ষ্য কৰে যেন পৃথিৱীৰ কিবা দৃষ্টিনন্দন স্বৰ্গীয় দৃশ্যহে উপভোগ কৰিছে, যেন কোনো ৰূপকথাৰ নায়ক নায়িকাই তেওঁলোকৰ চকুত ধৰা দিছেহি। এই পাৰ্ক প্ৰেমৰ দৃশ্যৰ লাইভ এণ্ড ডাইৰেক্ট সস্বাদনকাৰীসকলৰ বিষয়ে বাৰু কি ক'ম? অৱশ্যে স্বাধীন দেশৰ নাগৰিক, স্বাধীনতা আছে। শেষতে এটা কথাহে ভাবিছোঁ, ওপৰৰ কথাবোৰ পঢ়ি আপোনাৰ কিবা সন্দেহ হৈছে নেকি মোৰ প্ৰতি? মই আৰম্ভণিতে কৈছোঁ দেখোন, মোৰ অভিজ্ঞতাৰ অনুভৱে লিখিছোঁ এইবোৰ। আপুনিও যাওক, অভিজ্ঞতা লওক। কিয়? অপ্ৰেমীসকলৰ পাৰ্কত প্ৰৱেশৰ বাধা নাইতো, নে কি কয়? এনেকুৱাই আছিল। এটা বিষয় উপস্থাপন কৰিছিলোঁ অলপ ৰসালভাৱে। মই যদিও কৈছোঁ বিষয়টো এতিয়াও প্ৰাসংগিক, পৰিৱেশ কিছু সলনি হৈছে গুৱাহাটীত। তাৰপিছত এইটো 2008 চনৰ, তাৰপিছত ভালেকেইখন পাৰ্ক নিৰ্মাণ হৈছে, তাতো মানুহৰ ভিৰ হৈছে। ভিতৰৰ পৰিৱেশ এতিয়া কি মই নাজানো, সেইটো কোনোবাই বৰ্তমানৰ পৰিৱেশ যদি জানে ক'ব পাৰে। আমিও কেতিয়াবা পাৰ্কত গৈছিলোঁ বন্ধুৰ লগত। এই লেখাৰ সময়ততো আমি পুৰা অপ্ৰেমিক মানুহ, গতিকে মোৰ প্ৰেম কৰিবলৈ পাৰ্কত যোৱাৰ অভিজ্ঞতা এয়া নহয়। আমি কেতিয়াবা আড্ডা দিবলৈ, টাইম পাছ কৰিবলৈ গৈছিলোঁ। গতিকে তেনেকুৱা ঘটনাবোৰ আমাৰ চকুত পৰিছিল আৰু যোৱা বহু বছৰ ধৰি এই পাৰ্কৰ অভিজ্ঞতা দেখাৰ সৌভাগ্য হোৱা নাই। গতিকে তাৰ ভিতৰত এনেকুৱা প্ৰেমৰ পৰিৱেশ কেনেকুৱা সেইটো নাজানো। আৰু সময় বহুত সলনি হ'ল। স্মাৰ্টফোনৰ যুগত এতিয়া প্ৰেমিক প্ৰেমিকাই পাৰ্কত লগ কৰি কথা পতাৰ পৰিৱেশ আছে নে নাই, সেইটো এটা চিন্তা কৰিবলগীয়া কথা। তাত বাহিৰেও অন্যান্য বহুত কথা আহি গ'ল, বহুত সুবিধা হৈ গ'ল আজিকালি। হয়তো প্ৰেমৰ সংজ্ঞা সলনি কৰি পেলালে প্ৰজন্মই, আধুনিক প্ৰজন্মই। প্ৰেমে ব্যৱসায়িক ৰূপ পালে, প্ৰেমৰ ধাৰণাটো হয়তো ক'ৰবাত বা সেই মহত্বটো ক'ৰবাত নোহোৱা হ'ব ধৰিছে। মই সকলোৰ ক্ষেত্ৰত নাই কোৱা, প্ৰতিটো সময়তে সলনি হয় চিন্তা। গতিকে এতিয়া প্ৰেমিক প্ৰেমিকা পাৰ্কত গৈ কিমান কথা পাতিবলগীয়া পৰিৱেশ হৈ আছে, সেইটো এটা সন্দেহ। বাৰ, ৰেস্তোৰাঁ, হোটেল, অ'য়' ৰুম, বিভিন্ন ধৰণৰ আধুনিক উপকৰণ এতিয়া তেওঁলোকৰ লগত, স্মাৰ্টফোন। তেতিয়াতো কথা পাতিবলৈও ইমান সুবিধা নাছিল এটা সময়ত লগ কৰাৰ বাহিৰে। যি হওক, এনেই অনুভৱটো আপোনালোকক হৃদয়ংগমৰ যোগে
দাঙি ধৰিলোঁ। সেই সময়ৰ তেতিয়া মোৰো বয়স কম আছিল, চিন্তাও হয়তো তেনেকুৱা আছিল। কেনে পালে জনাব। ধন্যবাদ।